কবিতাৰ শিৰোনাম পপীয়া তৰাৰ সাধু। কথা ৰশ্মিতা শইকীয়া, আবৃত্তি হেপী কুইন শৰ্মা। পপীয়া তৰাৰ সাধু। নিয়ৰৰ ভৰত ভিজি সৰি পৰা তগৰ পাহে প্ৰশ্ন কৰিছিল মোক, তোমাৰ অশ্ৰুসিক্ত চকুৰ সিপাৰে ৰঙচুৱা হৈ জিলিকি থকাবোৰ কি? ভাগৰুৱা মাতেৰে উত্তৰ দিছিলোঁ মই, নুবুজিবা তুমি। তিৰিবিৰ তৰাৰ দেশত খোজ দিয়াৰ ইচ্ছা সেইবোৰ, মাতেৰ মোহেৰে নক্ষত্ৰৰ লগত চিনাকি হোৱাৰ ইচ্ছা সেইবোৰ। কুটিল হাঁহেৰে ঠাট্টা কৰি কৈছিল মোক নিয়ৰসিক্ত তগৰ পাহে, সকীয়াই দিছিল নক্ষত্ৰক জানো চুই চাব পাৰি ইমান সহজে? খহি পৰিবা মাটিলৈ আৰু খোপনি হেৰুৱালে কঠিন শিলো হৈ পৰিব ভয়াৱহ শূন্যতা। সেইবাৰ ময়ো হাঁহিছিলোঁ, দাঁতেৰে ওঠ কামুৰি প্ৰতি পৰিহাস কৰিছিলোঁ নিয়ৰত ভিজা তগৰ পাহিক। খহি পৰাৰ ভয় নাছিল মোৰ কাহানিও, কঠিন শিলবোৰ পৰ্বতৰ দৰে আছিল, কিন্তু মাটিয়ে যে মোক এৰিবই নোখোজে। উবুৰি খাই পৰিছোঁ বাৰে বাৰে, যেনেকৈ তুমি পৰি আছা মাটিত নিৰ্লিপ্ত হৈ নিয়ৰৰ সতে। কেনেকৈ মোক হাঁহিব পাৰা? তুমি আৰু মই যে দুয়ো নক্ষত্ৰৰ সপোন দেখা অধ্যুষিত পপীয়া তৰা।